লাঙির বেতার থরাপ করে রে বানারে হি বঢ়িয়াকে পাম চাং কাটি লৈছো এতিয়া ফাইনে তখন আহি পাই মোৰ অৱস্থা এনেকা কিয় কি যাইছ তই ফাইনেলি গোটেইবিলাক আহি গেল তল দয়াল নয়ন দিলীপ গোটেইমান আহি গেল আৰু এটা আহি আছে একেবাৰে পিছফালে এই বিজি মানুহ না পিছফালে বহি মোৰ যোনটো আগৰ মানে ফাৰ্ষ্ট মানে ব্লগটো আছিল ফাৰ্ষ্টৰ দিনা মানে এমাহমান বানাইছিলোঁহে কেনেকুৱা মানে গোটেই মাহান চাচোন গাছ এমাহ গোটেই গাছ চাছ আছিল গাছ চাছ কাটি কিনে এতিয়া মানে ৰাস্তা ৰাস্তা বানি আছে মানে আমি যাই আছোঁ আজি হনুমান মন্দিৰ মানে বকচিঙিয়াৰ আগত দিছোঁ ক'ত তো আমাৰ ঘৰৰ পৰা 41 কিলোমিটাৰমান হ'ব ভাই কেতিয়াবা এনেকৈ তই ৰাইড কৰি পাইছা না ৰাইড কৰিছিলোঁ এটা আগতে কিন্তু এতিয়া মানে হয়তো এক্সপিৰিয়েঞ্চ নাই তো মানে আজি যিটো মানে এটা মানে ফিল মানে এটা এক্সাইটমেণ্ট হৈছে আজি ভাল লাগিব আৰু মানে যাই কিনে অলপ শান্ত হৈছোঁ গতিকে অলপ ভৰি দি উঠি আকৌ নাই যাম আৰু এইখিনি আগত গ'লে আমি ক'ত যাই আছোঁ আমি এতিয়া যাই আছোঁ যে বজৰংবলী হনুমান মন্দিৰ তো মই অলপ গৈছিলোঁ বাইক লৈ কিনে তো ভাবিলোঁ আৰু চাইকেল অলপ যাওঁ আৰু ভাল লাগে লগৰকেইটাই অলপ ধৰলা সেইকাৰণে মই যে কৈছিলোঁ পিছফালৰ মানুহটো বিজি মানুহটো কাইছে না এইটো ইফালে একদম ৰাস্তা কাম চলি আছে মানে এটা কথা কি হ'ল মই মানে ডেইলি মানে এনেকৈ ব্লগ চগ মানে বানা টাইম নাপাওঁ আৰু বানালেও মানে মাহৰ মূৰত কেতিয়াবা এটা আহে কেতিয়াবা 2 মাহৰ মূৰত এটা আহে খেতি ছিজনৰ কাৰণে ঘৰতো লাগি আছিলোঁ এতিয়ানো হোৱাই নাই অলপ আছে ফাইনেলি মানে মোৰ ভাল লাগিলে অলপ ভাগৰ লাগি কিনে পানী চানী খালোঁ বাকী মই একেবাৰে যাই পাইছে একেবাৰে মোক কোনে ফোন মাৰিলা এতিয়া আৰু ক'ত আছা বুলি তো ভাগৰ লাগছি হয়তো ইমান সেই ভাগৰ লগা নাই টিকা বিষাইছে তো এনেকৈ আৰু লাহে লাহে যাই থাকোঁ আৰু বাকী মানুহ চব আগত ময়ে লাষ্টত একেবাৰে মই অলপ বাৰু ৰখলোঁ তাতে পানী চানী খালোঁ খাই কিনে ইমান স্পীড হৈছোঁ অৱস্থা বেয়া গৈছে পানী আছে ভাই মন্দিৰত যোৱা কথা না সেইকাৰণে খাই আকৌ খাই আনে ঘৰৰ পৰাই তো ভাবিলোঁ এটা মানে চবেই জুচ খাই লওঁ সেইকাৰণে ইয়াতে আৰু যাওঁ আৰু ইয়াতে বঢ়িয়াকৈ চাকি এখন বাক কৰিলোঁ গোটাকে এখনৰে বঢ়িয়াকৈ দোকানত যাই কিনে এটা জুচ লৈ লওঁ গোটেই মাহনে এটা বৰ্তমান আছে বকত মোক না বেন পাতি বুলি চকাইছে গম পাই না ব্লেক জোতা ছেম জোতা লংপেণ্ট ছেম লংপেণ্ট চবে মানে স্প্ৰাইট ল'লা আমাৰ তাত কি হৈছে আমাৰ তাত লাগে বি নেচাৰেল মানে ফলৰ বস্তু কিবা লাগে আৰু ফলৰ ফলৰ বস্তু খাই খালী পেটত স্প্ৰাইট খালী খালী পেটত স্প্ৰাইট খালী হয় অলপ দিয়ক তোৰ আগৰখিনি দিবিচোন এই হ'ব দে চাই ল'ম যে আমাৰ অলপ দিওঁ ভাই যাওঁ খালিছোঁ কিমান লাগে নাপায় ৰাস্তাও ডাঙৰ কৰি আছে না কিবা এটা ভাল লগা হৈছে না চাইকিয়া চা না কি হ'ব আজি চবৰে চেনে পৰি আছে নয়নৰ চেন 2বাৰ পৰলা তিনিবাৰ 3বাৰ পৰলা চেন তো অকল ৰখি আছোঁ এনেই অলপ হ'ল না আপা উঠি মানুহটো যাই পালা ইয়াতে অৱস্থা নাও হোৱা নাই মোৰ খামি কিনে অৱস্থা নাই একেবাৰে এটা কাম কৰ তই কলাখিনি মুখত লগালে বঢ়িয়া হ'ব মানে তই এনেকুৱা লং ৰাইড কৰিব পাৰছিলি না এনেকুৱা ৰাইড নাই আজি ফাৰ্ষ্ট আৰু চাইখানো বেয়া এনেকুৱা চিটুৱেশ্যন নাই আৰু নেক্সট টাইম আহিব ইচ্ছা যাব না ইঠামবা যাব আৰু ভাল চাইকেল হ'লে আৰু যাই পৰা নাই আৰু বোলে মিনিমাম 45 মিনিট লাগব আৰু আমি 8:45 মানতে ষ্টাৰ্ট দিছিলোঁ মানে 6 মানৰ পৰা আহিছিলোঁ আহি কিনে আমি বহুত ৰখিলোঁ সেনেকৈ অলপ দেৰি হ'ল মিনিমাম আৰু আধা ঘণ্টা আৰু লাগে আৰু এনেকৈ চাইকেল চলাই আহি ফাইনেলি চিংৰা আহি পালোঁ বাপ্পা ঐ তাত ধুলাই চৰ্দি লগাটো ফিক্স আছে চৰ্দি লাগিয়ে আছিল আৰু চৰ্দি লাগিব মানে এটা ৰেষ্ট ল'লোঁ মানে কি হ'ল ইয়াত চেন পচিল হাতখন ধুবা গেল
তো বঢ়িয়াকৈ তুই হাত চাত ধুইলা মই এটা বঢ়িয়াকৈ নিম্বু পানী ল'লোঁ সিহঁতে বোলে যাই পাইছে মন্দিৰ 10 টকাটো মই দিম বোলে সিহঁতে বোলে মন্দিৰ যাই পাইছে ফোন মাৰলা তো বেছি দূৰ নাই যাওঁ একবাৰ লগ পাইছোঁ মন্দিৰত তো ফাইনেলি আহি পালোঁ কি কৈছি গম পাইছে না আহিছি আইকি মানে আমি আগতে আহিলোঁ অলপমান এহঁতে অলপমান দেৰিকৈ আহিলা তাৰপিছত আইকি দুটামান আপি চাইছিল কেমেৰাত কোৱা নাই কিন্তু মানে চাইছিল আৰু এই নাই ইমান মন্দিৰত আহিলে ইমান বেয়া বস্তু নাই তো বঢ়িয়াকৈ চাইকেলখন গোটেইখন চাইকেলতে চলোঁ থৈ কিনে যাওঁ আৰু ভৰি চৰি ধুই লওঁ বঢ়িয়াকৈ চালি চালি লৈ ল'লোঁ বঢ়িয়াকৈ সেৱা চেৱা কৰি ল'লোঁ হ'ল এতিয়া ভোগ দিছোঁ মানে খাবা ভোগটোখন কি বঢ়িয়া খিচাৰি তাৰে ওপৰত বঢ়িয়াকৈ কি এইখিনি আচাৰ বুজাই পেলাই তো ভালকৈ খাই লওঁ অলপ বেলেগ লাগিছে গম পাইছে না মন্দিৰত আচাৰ দিছে হজম নহয় নাই হজম মোৰ পেটত হয় কিন্তু কথা খোৱাৰ হজম হয় তো খিচাৰি চিচাৰি খালোঁ চবে আৰু আমাৰ ছয়গাঁৱৰ পৰা বহুত চলি হৈছে মানে আমাৰ লগে হয় ধুনীয়া দিছে ফটো উঠিলে নহয় না উঠাটো জৰুৰী মেমৰিজ চাইকেল লৈ আহা মেমৰিজ হয় দিয়ক ফটোটো মেইন না বৈদ্য ভাবিছে আপোনাৰ গম পাইছে না বোলে ফটো চটো পুৰা একদম একেবাৰে চিলিক চালত চাপি কিনে মানে ৰ'দ নিদিলেও মানে কিবা গৰম হাতটো বেছিকৈ হৈছে অৱস্থা চাওক না তাই খামি কিনে কিবা হৈ গৈছে আৰু চাওকচোন ভাবছিলোঁ মইতো বঢ়িয়াকৈ ঘৰত লৈ যাম এটাও নহয় কৰিছোঁ ফল এটা বস্তুটো মানে ভগৱানক খোৱাবা আনি কিনে আমাৰ মানুহ মানে হজম কৰিছে গম পাই নাই যাবা হ'লো চব মানে ধাগা চাগা বান্ধি কিনে এনেকা এই আমাৰ চাইডত ধাগা বান্ধি আছে চাওঁ হ'ল না খানা তো কমকৈ দিছে নেকি সেই তোক বেয়া পায় গাঁতব দেই খাবাই আৰু এই বোলে নুকুলা ইয়াক ই নাচাই কিয়া গোটেই একেবাৰে দৰক যে মানে সেই সেনেকা দৰক বনাই দিছে একেবাৰে পৰি ঐ এইটো হ'ল মন্দিৰটো আৰু এই মন্দিৰটোৰ ওচৰত যে এটা সুমি যে ৰাস্তা আছে ইফালে মানে এই ড্ৰাম যে বনায় পানীৰ যে ড্ৰাম বনায় পানীৰ ড্ৰামৰ মানে এটা কোম্পানী আছে মানে পানীৰ ড্ৰাম বানা হয় ইয়াতে কোম্পানী ইফালে মানে যদি আগত যে এইটো মানে কোম্পানীটো পোৱা যাব পাম্প মাৰিব লাগে হ'ল এতিয়া ৰচিদা চিঙি পালোঁ মই যা পাম মাৰ যা পামৰো নাই ফাইনেলি আমি মন্দিৰৰ পৰা ওলালোঁ এতিয়া আৰু মানে এইটো প্লেন কি এতিয়া মানে এইফালে যাই কিনে আৰু বোলে ক'ৰবাত যাব মানে শালবাৰী না ক'ৰবাত বোলে জাগাটো অলপ বেলেগ টাইপ অলপ তো চাই ল'ম যদি জিন্দা থাকোঁ যাম যদি অৱস্থা বেয়া হয় মই ভাবছোঁ এডোক যাবা দি কিনে মই ঘৰত যাম তো বলক খাতৰা মালবেহে এই সিদিনাতো ৰাইড কৰিব যাওঁতে এনেকৈ চলি লাগাল পাইছোঁ এটা খাতৰা দে ভাই কি ডাঙি হয় আমাৰ এনেকৈ ডাঙাই নাছিলোঁ ঘৰ আজিকালি চলিবিলাক চব টেলেণ্টেড হৈ গৈছে গম পাইছে না কিন্তু থাকা ডাঙে মানে ভিডিঅ' নকৰাৰ আগতে আৰু কি দাঙি আছিল একেবাৰে বহুত গৈছিলি হাই ভাই দাঙি পাইছিলি না সৰুতে সেনাই চাইকেলা পোৱা নাছিলোঁ দে আমি কি মানে কেনে যি আমি ডাঙৰ হ'ম মানে আমি সৰু থাকোঁতে যিগিলা কথা ভাবো নাছিলোঁ এতিয়া সৰু চলিগিলা সেইগিলা কাম কৰা আগতে আমাৰ চাইকেল এনেকুৱা আছিলে এনেকুৱা বুঢ়াখান অলপ ভাগা লগাটো লাগলা সেইকাৰণে সময়ত চাই এখন মই ল'লোঁ এখন 22 টকা চাইকেল 22,000 মানে চাইকেল চলি কিনে বুদ্ধ আৰাম দেই আমি বৰ্তমান মানে বকৰ পৰা এটা মানে এই যদি আমি মন্দিৰ সিফালৰ পৰা আহোঁ সিফালৰ পৰা আহিলে ৰাইট চাইডে এটা সুমিজা ৰাস্তা আছে বকো মানে এই যোনটো মানে এই পাৰ্বতী বাজাৰৰ ৰাস্তাটো পাৰ হৈ কিনে এটা ৰাস্তা আছে হয়দি সুমি যাই কিনে ই বপুৰে ক'ব লাগছে আগতে একদিন আহিছে বোলে সি এই কিবা বোলে সৰু ৰাস্তা আছে বোলে তাতে বোলে বৈদ্য লাগে কি বৈদ্য লাগে ভাল বস্তু নাপালে দেচোন দে মই তাতে কি কৰোঁ কাৰণ এনে মোৰ টিকা চিকা ৰাঙা পৰি গৈছে উপায় নাই আৰু ভাই চাওঁ চাইক্লিং কৰবা যদি সেইখিনি অলপ কষ্ট নকৰা তুমি কি আহিছা ভাই মই নৰোঁ তহঁতে যায় মই ঘৰত যায়ে ৰ ইফালে মানে বেছি চাগে গাড়ী চাড়ী নচলে নেকি সেইকাৰণে মানে অলপ চাহখিনি ভাল লাগে আৰু দুফালে মানে শালগাছ মানে পাহাৰ আছে নেকি পাহাৰৰ কাটি কিনে ৰাস্তাটো বান্ধিছে নেকি এনেকুৱা ভাই ইয়াৰ ফটো চক চাচোন এই ইয়াতে ৰখি আছে ই মোক ক'ব লাগছে ইয়াতে লিখি বোলে মোৰ পিছে ফটো মাৰি
এয়া ফটো উঠার কারণে দেখছো না কত আইছি গোটে মাহাই এটা আমার ইউটিউবার দেওয়ান দা আর তো ত্রিদীপ দা আর তো নয়ন দেখছো কত আইছি ফটোৰ কাৰণে চব কৰিব লাগে ও সি বোলে কিবা বস্তু চাবা গৈছে তেবে কিবা পকা চকা পাই না হলেও তেৰ ফটো উঠবাই নেকি ইমান ভাল জায়গা আছে বুঝছা না ঐ তুই ৰাতে যাবি তই ডিসকভাৰীত যাবি সাপ ধরবা কিশোরের নিচিনা সাপ ধরবা যাবি তো জঙ্গলত লাঙির বেটা ধরা সাপ করে রে বানরে হি নিলে ফটো তো উঠিলোঁ যাওঁতো নাচাই কিয় হবে কিটো তাৰ ৰাস্তা আগত কিবা ঐ আগত কি আছে বুলি ক'লে আপাৰ লাম্পি আছে আৰু ইফালে বোলে মেঘালয় যাব পাৰি আৰু মানে আপাৰ লাম্পি আৰু লোৱাৰ লাম্পি শ্বিলঙত যাব পাৰি ইফালে বোলে শ্বিলঙত যাব পাৰি মানে ভাবছোঁ আৰু 15 মানে আগষ্টৰ লাষ্টত যদি পাৰোঁ চাইকেল লৈ নহ'লে বাইক লৈ ইফালে যাম মানে ইফালে লোকেশ্যন মানে বৈদ্য বৈদ্য লোকেশ্যন আছে বোলে মানে একেবাৰে খাতৰনাক তামাম ভাল লাগে মানে লোকেশ্যন আছে নাচাইকে ৰাস্তা বে বকৰবেৰে 40 কিলোমিটাৰ শিলং হেৰিবেৰে অইদি শিলং মানে হেৰি মেইন শিলং নহয় ডাইৰেক্ট মুঠতে মেঘালয় আৰু শ্বিলং লাইট অ This is Josh. भाई तू कर क्या रहा है बे माने आर्मी महान अपकमिंग कमांडो কাম নাই ओ यो यो का आगी আছে ওটা আগে তো ভিডিও করে কহায় তো ফাইনালি ফটো তো উঠা হল বঢ়িয়া ফটো উঠলো কৈছোঁ মানে ফটো উঠা মানে জাগা মানে বৈদ্য আছে বুলি ক'লো তো ফটো উঠা জাগা চবে ইয়াতে কমেও আধা ঘণ্টা এতিয়া ফটো উঠলোঁ আমি গোটেই মাহানে ফটো চটো উঠলোঁ তো এতিয়া বঢ়িয়াকৈ মই মানে অলপ খোজকাঢ়ি যাওঁ সেই এতিয়া আগত যাই আছে এটা অলপ খোজকাঢ়োঁ মানে কি হ'ল এই অলপ পুৱাৰ পৰা আকৌ খাই না ভোক লাগছি এতিয়া বোলে মানে বকতে খাব আমি মই ক'লোঁ যে খাই কিনে বঢ়িয়াকৈ ফুৰিব আহোঁ ইফালে যাওঁ সেইটো নহয় বোলে মানে একেবাৰে এই ফুৰি চুৰি লৈ কিনে এবাৰে বোলে খাব তো এতিয়া বঢ়িয়াকৈ অলপ বৰ কিবা খাই লওঁ খাই লৈ কিনে ঘৰত যাওঁ তো লগ পাই আছোঁ আগতে হোটেলত কিবা খাই লওঁ খাই কিনে ঘৰত যাওঁ আৰু বঢ়িয়াকৈ অৰ্ডাৰ আহি গ'ল ভেজ ফ্ৰাইড ৰাইচ চিকেন ৰোল এগ ৰোল মোৰ চিকেন নাং নহয় এগে খালোঁ কিনে এগ ৰোল তো বঢ়িয়াকৈ খাই লওঁ পেটটো পূজা কৰি লওঁ সেইকাৰণে ফুটো আৰু ঘৰত যাম লগ পাই আছোঁ নেক্সট ব্লগত বাই বাই আজিৰ কাৰণে Do ba 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 do boo doo a boo ba do boo.